মই কালি ৰাতিয়ে ঘৰ আহি পালোহি মা ঘৰত আহিলো আৰু এয়া ভণ্টি আজি মামা ঘৰলৈ যাম বিয়া আছে আমি সবে আৰু মানুহজনো আহিছিলে আজি ৰাতিপুৱা গলগে আমনো কাৰ বিয়া আছে ইটা মনিবা মামাৰ ছোৱালী হয় আমাৰ মাজু মামাৰ ছোৱালী ডাঙৰজনী ভণ্টি বিয়া আছে আমি তালৈকে যাম সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম আহি যা ইমান ধুনীয়া ফুল দোকানলৈ আহিছিলোঁ আইতাহঁতৰ ঘৰত আৰু এয়া ফুলখিনি দেখিছেনে একদম আহি অলপ ভিডিঅ' কৰি ৰাখিলোঁ ইমান ধুনীয়া ঘৰ আহি পালোহি এয়া আইতা ককা নাই আই হয় নাই হে ইয়াত মানুহে চাব থাকি যাব যে পিছত চাব পাৰিম এজনী আমাৰ আই বুলি অঁ এনেকে কৈ দে এনেকে কৰ অঁ এনেকে কৰ বা এইজনী আমাৰ আইতা আৰু এইজনী মোৰ ভণ্টি কাইলৈ যিহেতু বিয়া সেইবাবে সকলোৱে গাঁৱৰ মানুহ লগ লাগি এয়া মাছ বাচিছে বিয়াখন বাৰু ডাঙৰকৈ দিয়া নহ'ব ভকত কেইজনমান অকল মাতি বিদায় দিয়া হৈছে আৰু পাছত আকৌ ঘৰ উঠা কৰা হ'ব আৰু এয়া জেঠাই বহি ওচৰতে ভিডিঅ' কৰি আছে আৰু এয়া ওচৰৰে মামী বৌহঁত সকলোৱে মিলি একেলগে মাছ বাচি আছে এতিয়া এনেই ওলাই গৈছোঁ অলপ ফুৰিবলৈ বুলি মানে ওচৰতে মামা 3জন আছে চবৰ ঘৰলৈ যাব লাগিব এপাক মাজু মামাৰ ঘৰতে আছিলোঁ আৰু এইয়া মোৰ ছাইডত মামাহঁতৰ ডাঙৰ পুখুৰী 3টা মামাৰ 3টা ডাঙৰ পুখুৰী একদম এটা আছে এইটো ছাইডে আৰু এইটো আৰু সেই গৰাটো পাৰ হয় আৰু এটা আৰু এইজনী হৈছে সৰু মামাৰ সৰু ছোৱালী আৰু এইজনীতো ভণ্টি আৰু এইফালে জেঠাই বহি আছে আৰু এইফালে মেহেন্দি লগোৱা পৰ্ব চলি আছে আৰু এইগৰাকী হৈছে ভণ্টি মাজু মামাৰ ডাঙৰ ছোৱালী বিয়া আৰু মেহেন্দি মই লগাই আছোঁ লাষ্টৰখিনি ভিডিঅ' কৰিবলৈ নহ'ল মানে পাহৰি থাকিলোঁ যে ভিডিঅ' কৰি আছোঁ বুলি মেহেন্দি লগাই থাকোঁতে বহুত দেৰি হৈ গ'ল সেইকাৰণে শুই গ'লোঁ আৰু এইজনী আমাৰ কইনা এই আমি চবে বাই ভনী দেই মামাৰ ছোৱালী ডাঙৰ মামা আৰু এইজনী কইনাজনী হৈছে মাজু মামাৰ ছোৱালী দেখাই দে অঁ আৰু এইজনী সৰু মামাৰ ছোৱালী আৰু তাইৰ ছোৱালী দহাতে পিতাই দহাত ন আৰু কইনাকো ৰেডি কৰিলোঁ আমিও ৰেডি হৈ মেলি এতিয়া ফটো ক্লিক কৰিবলৈ আহিছোঁ যিহেতু ফটো ছেশ্যন এটা থাকেই সকলোৰে আৰু ইয়াতে একো পেণ্ডেল চেণ্ডেল দিয়া হোৱা নাই কাৰণ যিহেতু এখন চুৰিৰ বিয়া হ'ব আৰু ঘৰৰ সকলোৱে লগ লাগি তেনেদৰে বিয়াখন দিয়া হৈছে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব